আমাৰ আজি একো বেলেগ ডাঙৰ ইছ্যু নাই। আমাৰ আজি ওদালগুৰি জিলা BPF দলৰ জইণ্ট এক্সিকিউটিভ মিটিং হৈছে। ইয়াত আমাৰ আগন্তুক যিটো এছেম্বলি ইলেকশ্যন হ'ব, যিহেতু কৰ্মীসকলৰ লগত কিছু কথা ইণ্টাৰেক্ট কৰিব লগা দৰকাৰ আছে, সেইকাৰণে মই আহিছোঁ আৰু আলোচনাও হৈছে। ময়ো কিছুমান কথা জানিব দিছে মানে মই জনাই দিছোঁ যে ইলেকশ্যন আহিছে, যিহেতু গোটেই আমাৰ কৰ্মীসকলৰ ওপৰত নিৰ্ভৰ কৰিব, কাম কৰিব লাগিব। মই কৈছোঁ ইলেকশ্যন ষ্টেণ্ডিং কমিটিটো অতি সোনকালে বনাই লওঁ, ভোট লেভেলটো অলপ সাল সলনি যদি দৰকাৰ আছে সেইবিলাক সাল সলনি কৰি লওঁ, এইবিলাক কথাই মই কৈছোঁ, বেলেগ কথা একো নাই। আমাৰ PMB মিটিং অহাকালি হ'ব, বহুত কথা আলোচনা হ'ব আৰু আমি ভাবিছোঁ কেণ্ডিডেটটো 20 তাৰিখত ফাইনেল হৈ যাব। 23 তাৰিখে দিব ছাৰ আপোনাৰ নমিনেশ্যন? 20ত ডিক্লেয়াৰ হে 21-22 বন্ধ আছে নাই। ইলেকশ্যনৰ কাৰণে কিবা একটা কনচিডাৰ দিব পাৰে, এনেকুৱাতো নহয়। মুখ্যমন্ত্ৰীয়ে নমিনেশ্যন দিব 20 তাৰিখে, যাবলৈ নাই? মুখ্যমন্ত্ৰীয়ে নমিনেশ্যন দিব 20 তাৰিখে, মাতিলেহে যাব লাগিব, নামাতাকে এনে যায়। ছাৰ প্ৰমোদ বড়ো